सो हे गाइस वेलकम बैक टू माय न्यू एपिसोड। आज की एपिसोडটো হৈছে কালুগা হলগুৰি গাঁৱত যাম, য'ত এখন অসমৰ দ্বিতীয়খন চিৰিয়াখানা বুলি ক'ব পাৰি আৰু অৰণ্য বুলি ক'ব পাৰি, য'ত বাপেক আৰু পুতেকে আৰু পৰিয়ালেদি ঘৰতে গঢ়ি তুলিছে অৰণ্যখন। মানে তাত কি আছে তো মই ভালকৈ জানো। মই আজি ফাৰ্ষ্ট যাম বুলি বহুত দিনৰ পৰা প্লেন বনাইছোঁ, তো যোৱা নাই। তো আজি যাব ওলাইছোঁ। তো এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ নতুন যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্লিজ ক্লিক কৰি দিব। আৰু এতিয়ালৈকে যদি ইনষ্টাত যদি ফ'ল' কৰা নাই, সেইটো ওপৰত ইনষ্টা আইডিটো আহি আছে, তো ফ'ল' কৰি ল'ব। আৰু ইনষ্টাত মই আপডেট দি থাকোঁ য'ত যাওঁ ক'লৈ যাওঁ। তো ব'লক দেৰি নকৰি তো এইখন বাগিচাখন চাই এনেকুৱা লাগিছে, বাগিচাখন চব বাহিৰৰ পৰা আনা। বহুত ধুনীয়া বাগিচা, বহুত ভাল লাগিছে বাগিচাখন চাই। তাৰপৰা আৰু আপোনাৰ যি বস্তু দেখালোঁ, উট, ঘোঁৰা আৰু চৰাই, সেইকেইটা বস্তু আছে। কিন্তু আৰু বহুত বস্তু আছিলে দেখাবলৈ আপোনালোকক, কিন্তু বস্তুবোৰ মৰি গ'ল। তো ব'লকচোন আৰু চাওঁ কি আছে। তো আমি তাৰপৰা ওলাই দিলোঁ, মানে গেটৰ বাহিৰ ওলালোঁ, কাৰণ বাৰু বস্তু নাই বুলি ক'লে, বাকীবোৰ বস্তু মৰি থাকিলে। তো আপোনালোকে আহিব পাৰে, এবাৰ ভিজিট কৰিব পাৰে সেইখন সন্মুখৰ গেটখন। তো চাব, যদি ভাল পায়, যদি ভিডিঅ' চাই ভাল পালে তো আহিব নিশ্চয়, এবাৰ হ'লেও চাই থৈ যাবহি প্ৰাইভেট জু। তো তেওঁ দেৰি নকৰি তেতিয়ালৈ ব'লকচোন, আৰু ক'ৰবালৈ যাওঁ বুলি কৈছে, সেইটোও প্লেনটো বনালোঁ। যদি যাওঁ দেখাই যাম ভিডিঅ' আপোনালোকক।
নহয়